তো হেল্ল' ফ্ৰেণ্ডছ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এতিয়া অন্য এক ভিডিঅ'লৈ। আজিৰ ব্লগটো এটি জাৰ্ণি হ'ব। জাৰ্ণি মানে ঘৰৰ পৰা ৰাঙাপাৰালৈকে। তো ঘৰৰ পৰা ৰাঙাপাৰালৈকে আজি গৈ আছোঁ মই। ইমান দিন ঘৰতে থাকিলোঁ, প্ৰায় 10 দিন। তো 10 দিন থাকি কিনে আজি মোৰ ছুটি শেষ। তো তাৰ বাবে আজি যাব লাগিব। তাৰপিছত অহাকালি মই ডিউটিত জইন কৰিব লাগিব। গাঁওখন দেখাই দিছোঁ আমাৰ। এখানে হ'ল আমাৰ গাঁও। এইখন তাকে এতিয়া ঘৰৰ পৰা এতিয়া মই যাম পাঠশালালৈকে ষ্টেচন, ৰেলৱে ষ্টেচন। তো পাঠশালা ৰেলৱে ষ্টেচন গৈ কিনে তাৰ পৰা মই কামৰূপ এক্সপ্ৰেছন ধৰিম। কামৰূপ এক্সপ্ৰেছত গৈ কিনে চিধা ৰাঙাপাৰা যাব। আজি মানে ৰুটটো আমাৰ ৰাঙাপাৰা ৰুট হয় কামৰূপখন। তো আজি শনিবাৰ হয়, শনিবাৰে থাকে আৰু সোমবাৰে মঙলবাৰে থাকে। তো কামৰূপত যাম, কামৰূপত গৈ কিনে ডাইৰেক্ট চিধা ৰাঙাপাৰা পাই যাম। তো চাই থাকিব ব্লগটো আপোনালোকে শেষ পৰ্যন্ত। মই আপোনালোকক সুন্দৰ সুন্দৰ ঠাইবোৰ দেখুৱাই লৈ যাম আৰু দুই এটা মাজে মাজে আপোনালোকক ষ্টেচনো দেখুৱাম, কি ষ্টেচন পাওঁ কি ষ্টেচন নাপাওঁ। তো সকলোবোৰ চাই থাকিব ব্লগত, সকলোবোৰ হ'ব আপোনালোকে। ঠিক আছে বন্ধুসকল, ব্লগ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আই এম ৰেডি। বেগ চেগ লৈ ল'লোঁ। এতিয়া বাইকত যাম। এইখিনি এইটোৱে হ'ল আমাৰ ঘৰটো এৰিলোঁ। এতিয়া মই গৈ আছোঁ। ইলো যাব, নিপি চাব, ৰাখ যাওঁ। দিছ ইজ মাই মম। কিবা ৰাখি আছে মানে বেপাৰী, নেদেখুৱালে আৰু। তো বন্ধুসকল, এইখিনিতে মই আপোনালোকক দেখুৱাইছোঁ পাঠশালা ৰেলৱে ষ্টেচনটো। ইয়াৰ লগতে আপোনালোকে দেখিবলৈ পাইছে যে এয়া কামৰূপ এক্সপ্ৰেছ ট্ৰেইনখন সোমাই আছে। তো এইখনতে মই ৰঙাপাৰালৈকে যাম। তো ৰঙাপাৰাত গৈ কিনে মই ব্লগটো শেষ কৰিম। গাড়ীখন স্পীডত আহিছে, পুৰা একদম মানে সোমাই আছে পাঠশালা ষ্টেচন। তো ঠিক আছে বন্ধুসকল, চাই থাকিব। তো এইখিনিতে মই কামৰূপ এক্সপ্ৰেছত উঠি গ'লোঁ আৰু এটা ছিট লৈ বহি ল'লোঁ। এতিয়া গৈ আছোঁ আগলৈ, ৰাওনা কৰি আছোঁ বৰ্তমান ৰাঙাপাৰালৈকে। তো আপোনালোকে ব্লগটো চাই থাকিব। তো এইখিনিতে আপোনালোকে দেখিবলৈ পাইছে নলবাৰী ৰেলৱে ষ্টেচন। এয়া কামৰূপ এক্সপ্ৰেছ ট্ৰেইনখন মানে নলবাৰী ষ্টেচন সোমাই আছে আৰু ইয়াতে অকণমান ষ্টপেজ আছে, ইয়াত ৰখিব ট্ৰেইনখন। ইয়াৰ লগতে আহি আহি মই ৰঙিয়া জংচন সোমাই আছোঁ। ইয়াতো গাড়ীখন ষ্টপেজ আছে। তো ইয়াতে মানে অকণমান বেছি সময় ৰখিব, কিয়নো ইয়াত মানে বৰ্তমান ইলেক্ট্ৰিক ইঞ্জিন লগোৱা আছে ট্ৰেইনখনত। তাৰপিছত চেঞ্জ কৰি কিনে ডিজেল ইঞ্জিন লগাব। তো বন্ধুসকল, এইখিনিতে মই বৰ্তমান পাৰ হৈ আছোঁ টংলা ৰেলৱে ষ্টেচন। ইয়াত টংলা ৰেলৱে ষ্টেচনটো অকণমান দেখুৱাইছোঁ আপোনালোকক। তো বন্ধুসকল, এইখিনিতে আহি আহি মই সোমাই আছোঁ বৰ্তমান ওদালগুৰি ৰেলৱে ষ্টেচন। তো কামৰূপ এক্সপ্ৰেছ ট্ৰেইনখন ওদালগুৰিতো ষ্টপেজ আছে। তো
তো ইয়াত অকণমান সময় ৰখিব ট্ৰেইনখন, তাৰে পিছত আকৌ ইয়াৰ পৰা আগলৈ ৰাওনা হ'ব। তো ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে ওদালগুৰি ৰেলৱে ষ্টেচনটোত কিমান মানুহৰ ভিৰ লাগি আছে। ইয়াৰ লগতে মই পাৰ হৈ আছোঁ বৰ্তমান ওদালগুৰি ৰেলৱে ষ্টেচন। বন্ধুসকল, এইখিনিতে মই সোমাই আছোঁ ৰাঙাপাৰা ৰেলৱে ষ্টেচন, এয়া ইয়াৰ্ড। আৰু লগতে মই সোমাই আছোঁ বৰ্তমান 1 নম্বৰ প্লেটফৰ্মত গাড়ীখন দিছে। তো বন্ধুসকল, সেয়া মই আহি ৰাঙাপাৰাত পালোঁ। এতিয়া মই গাড়ীৰ পৰা নামি আছোঁ। এয়া মই নামি আছোঁ গাড়ীৰ পৰা, কামৰূপ এক্সপ্ৰেছৰ পৰা। মই বৰ্তমান প্লেটফৰ্ম 1 নম্বৰ ৰাঙাপাৰা। এতিয়া ৰুমলৈ গৈ আছোঁ। আৰু বিশেষ ৰাঙাপাৰাৰ তেনেকুৱা একো দেখুৱাবলৈ একো নাই, কাৰণ যিহেতুকে ইয়াৰ আগতে মই লগত মই অলৰেডি মই ৰাঙাপাৰাৰ ষ্টেচনটো মই দেখুৱাইছোঁ। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্টছ এণ্ড শ্বেয়াৰ কৰিব। আৰু মোৰ নতুন চেনেল হয়, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ৰাখিছোঁ। নেক্সট আকৌ লগ হ'ম আপোনালোকৰ লগত মোৰ আহি থকা ব্লগত। বাই বাই।